নমস্কাৰ বন্ধুসকল, মই জিন্তু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে বাৰু আপোনালোক? আশা ৰাখিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আজি আপোনালোকলৈ লৈ আহিছোঁ মই অমিতাৰ কিছু গুণৰ বিষয়ে। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি বাৰু অমিতা খাই ভাল পায়নে? আপুনি জানেনে অমিতাত যথেষ্ট পৰিমাণৰ ভিটামিন আৰু মিনাৰেলছ থাকে। আপুনি যদি কেঁচাকৈ চব্জি বনাই অমিতা খায় তেন্তে আপুনি বিভিন্ন বেমাৰৰ পৰা বাচি থাকিব পাৰে। দৈনিক 200 গ্ৰামকৈ যদি আপুনি অমিতা খায় তেন্তে আপুনি আপোনাৰ পেটত হ'ব পৰা গেছৰ পৰা বাচি থাকিব, লগতে আপোনাৰ পাচনতন্ত্ৰ ভালে থাকিব। যদি আপোনাৰ শৰীৰত কলেষ্ট্ৰলৰ পৰিমাণ বেছি আছে তেন্তে কলেষ্ট্ৰল কম কৰিবলৈ আপুনি দৈনিক 200 গ্ৰামকৈ অমিতা খাওক। অমিতাই কলেষ্ট্ৰল কমত আপোনাক যথেষ্ট সহায় কৰে। অমিতাত যথেষ্ট পৰিমাণৰ চি ভিটামিন থাকে, যিয়ে আপোনাক হাড় আৰু দাঁত মজবুত হোৱাত যথেষ্ট সহায় কৰে। অমিতাই শৰীৰৰ ওজন কমোৱাটো সহায় কৰে। অমিতাত ভিটামিন এ আৰু চি যথেষ্ট পৰিমাণে থাকে, যিয়ে আপোনাক চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে। হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাটো অমিতাই যথেষ্ট অৰিহণা যোগায়। অমিতাই আপোনাৰ স্কিনখনো উজ্জ্বল আৰু ভাল কৰি ৰাখে। অমিতাই আপোনাৰ গাঁঠিৰ বিষ কমোৱাটো যথেষ্ট সহায় কৰে। যেনেদৰে অমিতাৰ বহু উপকাৰিতা আছে, ঠিক তেনেদৰে আপুনি যদি অমিতা অধিক মাত্ৰাত খায় তেনেহ'লে আপোনাৰ অপকাৰো হ'ব পাৰে। আহকচোন জানি লওঁ, যদি আপুনি অধিক মাত্ৰাত অমিতা খায় তেন্তে আপোনাৰ কি কি অপকাৰ হ'ব পাৰে। যদি আপুনি অধিক মাত্ৰাত অমিতা খায় তেন্তে আপোনাৰ কেৰটিনিমিয়া নামৰ এবিধ বেমাৰ হ'ব পাৰে, যাৰ লক্ষণ হ'ল আপোনাৰ হাত আৰু ভৰিৰ তলুৱা হালধীয়া হৈ পৰে। লগতে জনাই থওঁ, যিহেতু অমিতা গৰম আৰু খাৰজাতীয় বস্তু, গতিকে গৰ্ভৱতী মহিলাই যাতে অমিতা নাখায়, কিয়নো তেনে অৱস্থাত যদি অমিতা খায় তেনেহ'লে গৰ্ভপাতো হ'ব পাৰে। 1 বছৰৰ তলৰ শিশুকো অমিতা নোখোৱাব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ল। যদি এনেকুৱা ভিডিঅ' আপোনালোকে আৰু পাব বিচাৰে তেন্তে প্লিজ মোৰ ভিডিঅ'টো আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।